গুড মৰ্ণিং গাইজ, আমি সত্ৰলৈ যাবলৈ ওলাইছোঁ, চিয়াজুলি সত্ৰ। আৰু এয়া ওলাই আহি আছোঁ, আমাৰ আধা বাটৰ পৰা ষ্টাৰ্ট কৰিছোঁ ব্লগটো, মানে আৰম্ভণিটো মাজবাটৰ পৰা ঘৰৰ পৰা ওলাই আহোঁতে নহ'লে মানে লৰালৰি ক'ৰবাত থাকি গ'ল। আৰু এয়া আমাৰ ফাৰাৰী এখন, তাৰপিছত আমাৰ আৰু আছে সদস্য, এইফালে মানুহ হাই কৈ দে, এইফালে আমাৰ তৰালি বাই, আমাৰ টুষ্টি, তাৰপিছত আৰু ভিতৰত আছে আমাৰ এয়া বৌ, মাই মিছেছ, আৰু এইফালে আমাৰ এতিয়া ক'বলৈ গ'লে ভাইটি। আৰু এজন আছে মেইন মানুহ, তেখেত বাগানৰ মাজৰ পৰা ওলাই আহিছে। এইয়া বাগানৰ মাজৰ পৰা ওলাই আহিছে তেখেত। আমি ক'ত গৈ আছোঁ কৈ দে এপাক। আমি গৈ আছোঁ এতিয়া বৰ্তমান চিয়াজুলি সত্ৰ। চাই থাকিব আপোনালোকে। এই আমি আহি সত্ৰ পাই গ'লোঁ। চাই লওক, শ্ৰী শ্ৰী ঘামৰা আদৰ্শ সত্ৰ স্থাপিত দেখিছেই নহয়, চিয়াজুলি লখিমপুৰ। ৱেলকাম টু সত্ৰ। আৰু এইফালে মই সোমাই আহি আছোঁ। আমাৰ এইফালে হেৰি আছে, এইফালে যাব পাৰি, ইয়াত কাপোৰ চাপোৰ চেঞ্জ কৰিবলৈ। ইয়াত এইবিলাক ৰুম আছে, বঢ়িয়া ৰুম। আমাৰ ইয়াত ছাৰে কাপোৰ সলাই আছে, ধুতি লগাই আছে। আমাৰ তৰালি বাই হাঁহি আছে মিচিক। এই বিদ্যুতে খাব লৈছে। দিছে নাই বিদ্যুৎ খাবলৈ? নাখায়, এইটো গুলিয়াই দিব আকৌ বিদ্যুৎ। বিদ্যুৎ এইকেইটা গুলি। কিবা এটা কৈ দিয়া আকৌ, খাই কেনেকুৱা লাগিছে? এইফালে চোৱা, এইটো নোখোৱা নি? গোঁসাই ওচৰলৈ গৈ আছে, মানে প্ৰভুৰ ওচৰত গৈ আছে চবে। আহি আছোঁ। আৰু আছেই মানুহ। আমি গৈ আছোঁ প্ৰভুৰ ওচৰলৈ। আৰু এইফালে এখন সত্ৰ, সৰু ইমান ডাঙৰ নহয়, হ'লেও আৰু আজি প্ৰথম আহিছোঁ, আগে পিছতো অহা নাই। মই যিবিলাক বস্তু প্ৰথম আহোঁ, এক্সপ্ল'ৰ কৰোঁ, সেইটো বস্তু দেখাব চাওঁ। ভাল পালে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, আৰু বেল আইকনটো প্ৰেছ কৰিবলৈ পাহৰি নাযাব। সেৱা কৰিবলৈ বহি আছোঁ। এইফালে আমাৰ গুৰু তাত বহি আছে। আৰু এই সত্ৰৰ ভিতৰত গুৰুৰ ওচৰত আমি সেৱা ভাগ কৰিম এতিয়া। খাই লৈ যা, মই লাষ্টত যাম। যোৱা সেইকণ খাই ল'বা। সত্ৰাসাৰ কৰি বহি আছোঁ। আৰু ভকত আহি আছে, সেৱা কৰি আছে, চাই থাকক আৰু দেখাই যাম। এই আসন আছে, এইফালে যাব মানা কৰিছে, ডাঙৰ যাব পাৰে। মই পঢ়ি নিদিওঁ তেওঁলোকে। আৰু প্ৰতিখন গামোচাতে কিবা কৃষ্ণ হৰি কৃষ্ণ স্বাগতম, হৰি কৃষ্ণ হৰি কৃষ্ণ কৃষ্ণ হৰি। পঢ়াত অলপ ভুল হ'বও পাৰে। এইফালে দৰ্জা খোলা নাই, তলা মৰা আছে, আমি আগেদি সোমাইছোঁ। এইবিলাক পঢ়ি চাব পাৰে। আৰু মেইন সত্ৰ ভাগ হৈছে এইয়া, এইফালে আছে এখন, এইফালে গুৰু আছে তাত। আৰু আমি আছোঁ ইয়াত। আপোনালোকে আহিব সত্ৰ, চিয়াজুলিত আছে আৰু সত্ৰ চব জেগাতে আছে, ইয়াতো আহি চাব পাৰে কেতিয়াবা। চিয়াজুলি আপোনাৰ
প্ৰথমতে দিয়া আছে এড্ৰেছটো মানে চিৰাজুলি সত্ৰৰ হেৰিটো চাব। মোৰ ছোৱালীজনী দেখিছে না আমনি। তুষ্টি কিবা এটা কৈ দিয়া আকৌ। এইফালে চোৱা, এইফালে চোৱা, কিবা এটা নোকোৱা নি? কোৱা, কিবা এটা কোৱা। কিবা এটা কৈ দিয়া আকৌ। চবকে চুম দি দিলা, আৰু এটা দি দিয়া। দিয়া দি দিয়া, চুম এটা দি দিয়া, চুম এটা দি দিয়া, আৰু এটা ভালকৈ দি দিয়া। অ'কে, নিমন্ত্ৰণ কৰিছে, ওলাই আহিছোঁ। চাহটো খালোঁ, চাহপাতো দেখাম বাৰু। কেমেৰাটো দেখাব নহ'লে, ভিডিঅ' কৰা মানুহ নাই যে। এইফালে মানে চাহ তাহ খোৱা হয়, এক্সট্ৰা ৰুম আছে মানে। ধুনীয়া দেই, সত্ৰ। চাহ খাবলৈ বহি আছোঁ আমি। গিলাচত আৰু পিঠা দিছিলে, আদাই হ'ল পিঠা। বিহু বুলি পিঠাও দিছে, চাহো দিছে। চাহ খাই আছোঁ। এইফালে কমনে খাই আছে, সি পূৰা হাঁহি হাঁহি খাইছে। এইফালে সিহঁতি পূৰা দিছে, ফ্ৰীকৈ পাইছেতো, পূৰা দবাইছে। ফ্ৰী চাহ পূৰা দবাব বোলে। এতিয়া যাবগৈ লাগে, লাষ্ট তামোলখন খোৱাব। তামোল বহনিও কৰিব লাগিব নেকি? দিয়ক দিয়ক, বঢ়িয়াকৈ তামোল এখন দিয়ক। হ'ব হ'ব, ভাত খোৱা নাই যে বৰ বিশেষ বেছি তামোল খাব নোৱাৰি। নাপাওঁ নাপাওঁ, কেলৈ বেয়া পাম? আপোনালোকে ইমান ধুনীয়াকৈ শুশ্ৰূষা কৰিছে আকৌ, বেয়া পাবলগীয়া কি কথা আছে? আমাৰ দুটা কচু, এই দুটা কচু। বিদ্যুৎ, তুষ্টিক ধৰা আকৌ। আহা বুলি কোৱা, আহা আহা। হেণ্ডছেক এটা মিলাই দিয়া, তুষ্টি হেণ্ডছেক এটা মিলাই দিয়া। এতিয়া যাবলৈ ওলালোঁ। চুম ক'ত? লৈ আহোঁ তই। যাবলৈ ওলাই আছোঁ আৰু এতিয়া সত্ৰৰ পৰা যাওঁগৈ আৰু। হ'ল অলপ দেৰি থাকিলোঁ, খোৱা বোৱাটো দিলে, মানে খোৱা বোৱা বাৰু কি আৰু নাস্তা, চাহ পিঠা বিহু বুলি। বিহুত আহিব লাগে একচুৱেলি। শৰণ লোৱা যেতিয়া হ'ব গুৰু, তেতিয়াতো আহিবই লাগিব। প্ৰতি বহাগ বিহু হওক, মাঘ বিহু হওক, কিবা মানে যেতিয়া হেৰি হয় আৰু ধৰক আহিবই লাগিব। এতিয়া আমি শৰণ লোৱা নাই কাৰণে যেনিবা আহিছোঁ। চুৰিয়া টুৰিয়া পিন্ধা নাই আৰু, লং পেণ্ট পিন্ধি আছোঁ। দাইদুং নিদিব। আমাৰ চুৰিয়া মেন আছে, তেখেতে শৰণ লোৱাৰ কাৰণে, শৰণ লোৱা গুৰুৰ কাৰণে চুৰিয়াখন এতিয়া আকৌ সলাই আছে তেখেতে। অথনি আহি পিন্ধিলে এইটো ৰুমতে, এতিয়া আকৌ সলাই আছে। আমাৰতো একো সলাবলৈ মেলিবলৈ নাই, আমি ডাইৰেক্ট ফিটিং থকা মানুহ। আমাৰ কেমেৰামেন ফটো মাৰি আছে, আমি এডোখৰ ৰখি আছোঁ ফটো মাৰি। আৰু লাষ্ট এই ব্লগটো ইয়াতে সমাপ্ত কৰিছোঁ। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব আৰু বেল আইকনটো প্ৰেছ কৰি থৈ যাব। আৰু আপোনালোকক কিনো ক'ম, তো আজিলৈ ব্লগটো সিমানতে সামৰণি মাৰিছোঁ। আপোনালোকক আৰু এবাৰ দেখাই দিছোঁ, লাষ্ট পৰ্যায়ত হ'লেও সত্ৰৰ মানে গেটখন আপোনালোকে চাই লওক এবাৰ। এয়া সত্ৰ, আপোনালোকে আহিব। শ্ৰী শ্ৰী ঘামৰা আদৰ্শ সত্ৰ, আগতো দেখাইছোঁ, প্ৰথমতেও দেখাইছোঁ, আৰু লাষ্ট এতিয়া যাবলৈ হৈছে হ'লেও এবাৰ দেখাই দিছোঁ। আৰু আমি ওলাই আহিলোঁৱে। তো মোৰ চেনেলটো ছাবস্ক্ৰাইব আৰু বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আৰু ধুনীয়া ধুনীয়া ভিডিঅ' আহিব আপোনালোকৰ মাজলৈ দিবলৈ চেষ্টা কৰিম, যাতে আপোনালোকে আগবঢ়াই নিলেহেতো আমি আগবাঢ়ি যাব পাৰিম। তাকে আশা কৰিলোঁ। ধন্যবাদ, বাই বাই আজিলৈ।